নমস্কাৰ। আজি আঘোণ মাহৰ 10 তাৰিখ 27 নৱেম্বৰ ৰবিবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি সূৰ্য উদয় 5:52:23 সূৰ্য অস্ত 4:24 38। আজি শুক্ল চতুৰ্থী তিথি, দিনৰ ঘণ্টা 3:25:54 নক্ষত্ৰ পূৰ্বহাৰা, দিনৰ ঘণ্টা 12:38:12। আজি জন্ম ধনু ৰাশি, সন্ধিয়া ঘণ্টা 6:04:37 মকৰ ৰাশি। আজি মৰণৰ দোষ 1 পাত, দিনৰ ঘণ্টা 12:38:12 মৰণৰ দোষ 3 পাত। আজি আদ্যঋতু হ'লে 3 মহীয়া পতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। আজিৰ দিনটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পদ লাভ, প্ৰশংসা লাভ, প্ৰেমত শুভ ফলৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন যোগাযোগ, মনত আনন্দ, সুখ ভোগৰ যোগ পৰিলক্ষিত হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মনত ভয়, দুৰ্ঘটনা ভয়, বিবাদ আদি অশুভ ফল। কৰ্কট ৰাশিৰ হতাশা, কাৰ্যনাশ, বন্ধু বিৰোধৰ যোগ দেখা যায়। সিংহ ৰাশিৰ আনৰ দ্বাৰা ক্ষতি, বয় বৃদ্ধি, মনত শংকা আদি অশুভ ফল। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থ লাভ, নানান সুখ, মনত উঠা আদি শুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰণয়ভংগ, গৃহ অশান্তি, মনত ভয় আদি শুভ ফলৰ প্ৰভাৱ। বৃশ্চিক ৰাশিৰ সম্পদ লাভ, ভোগবিলাক, কাৰ্যসিদ্ধিৰ যোগ দেখা যায়। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দুশ্চিন্তা, উদ্বেগ, বিবাদ আদি অশুভ ফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দৈহিক অস্থিৰতা, অগ্নিভয়, ধনক্ষয়ৰ যোগ দেখা যায়। কুম্ভ ৰাশিৰ কৰ্মব্যস্ততা, উদ্বেগ, দুশ্চিন্তাৰ প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনত আনন্দ, শুভ সংবাদ, সম্পদ লাভৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।